নমস্কাৰ, মোৰ নাম বিনীতা দুৱৰা বৰা। মোৰ চেনেল বিনীতা দুৱৰা বৰালে আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ৰ বিষয়টো হৈছে তিৰোতা আৰু মানসিক স্বাস্থ্য, ফিমেলছ এণ্ড দেয়াৰ মেণ্টেল হেল্থ। আমাৰ 70% তিৰোতা মেণ্টেলি ষ্ট্ৰেছ হৈ থাকে, মানসিক চাপত ভুগি আছে। এংজাইটি, ডিপ্ৰেশ্যন এইবোৰ সমস্যা মষ্টলি মাইকী মানুহৰ পুৰুষৰ তুলনাত বেছি দেখা যায়। চাকৰি কৰা তিৰোতা হওক বা এগৰাকী গৃহিণী হওক, আমি তিৰোতাবোৰে সকলো সময়তে মানসিক চাপত ভুগোঁ বা প্ৰয়োজনতকৈ অত্যাধিক চিন্তাত কিয় থাকোঁ। তাৰ প্ৰথমটো কাৰণ হৈছে আমি সকলো কাম পাৰফেক্ট বিচাৰোঁ, 100% ৰিজাল্ট হোৱাটো বিচাৰোঁ। ধৰি লওক, কিবা এটা ৰেচিপি বনাইছোঁ পাকঘৰত, সেইটো পাৰফেক্ট হোৱাটো বিচাৰোঁ। যদি ল'ৰা ছোৱালীৰ দায়িত্ব লৈছোঁ, তেতিয়াও ল'ৰা ছোৱালীৰ পৰা ভাল ফলাফল বিচাৰোঁ। ঘৰখনো একেবাৰে চাফ চিকুণ বিচাৰোঁ। যদি চাকৰিয়াল হয়, ঘৰখনৰ লগতে চাকৰিটো 100% দিব বিচাৰোঁ। আৰু আমাৰ এই অভ্যাসে আমাক অলপ কষ্ট দিয়ে, কাৰণ আমি সকলো সময়তে সকলো দিশতে 100% কেতিয়াও পাব নোৱাৰোঁ। আমি তিৰোতাবোৰে ইমানবোৰ ভূমিকা আৰু দায়িত্ব পালন কৰোঁ যে ক'ৰবাততো অলপ কমি ৰ'বই। আমি সেইটো সুখেৰে গ্ৰহণ কৰিব পাৰিলেহে অলপ হ'লেও মানসিক চাপ, মনৰ চিন্তা কমিব। কামবোৰ কাইলৈ কৰিমচোন, কাইলৈ আৰু ভালকৈ কৰিম, সেই এটিটিউডটো যিদিনাই আমি ডেভেলপ কৰিব পাৰিম, আমাৰ অলপ হ'লেও চিন্তা কমিব। কিছুমান কামত বা কথাত সকলো সময়তে আমাৰ ল'ৰা ছোৱালী, পতিদেৱ বা মা দেউতাই বা চাকৰিত সহায় ছাপোৰ্ট নকৰিবও পাৰে, কাৰণ সকলোৰে নিজৰ এটা জীৱন আছে, কাম আছে। যেতিয়া আমাৰ ভবাৰ দৰে কামবোৰ নহয়, আমাৰ বিনা কাৰণত এনেই খং উঠে, ইৰিটেশ্যন হয়, খিংখিঙীয়াও হৈ যাওঁ। তেতিয়া আমি কি কৰিম? যিবোৰ কাম আমি কৰিব পাৰিম সেইবোৰ কাম কৰিম, আৰু যিবোৰ কাম আমি নোৱাৰোঁ আমি এৰি দিব লাগিব। নোৱাৰা কামটো কৰিবলৈ যাওঁতে নিজকেহে বেছি কষ্ট দিয়া হ'ব। 3 নম্বৰত, আমাৰ বহুতো তিৰোতাৰ এইটো সমস্যা যে তেখেতলোকৰ লাইফ পাৰ্টনাৰে বা হাজবেণ্ডে ইম'চনেল ছাপোৰ্ট নকৰে। কৰ্মৰ পৰা ঘৰলৈ আহিলে ভালকৈ কথা নাপাতে বা গালি গালাজ কৰে। আপোনাৰ লগতো যদি সেনেকুৱাই হয়, আপুনি কি কৰিব? আপুনিও নিজৰ ভালপোৱা কিছুমান কাম কৰিবলৈ চেষ্টা কৰিব বা আৰম্ভ কৰিব। তেতিয়া মনটো ভালে থাকিব আৰু নিজৰ গুৰুত্ব আপোনাৰ বাঢ়িব। এইখিনিতে মই আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে আৰু আপোনালোকো যদি মানসিক চাপত ভুগি আছে, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।